নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে চাগে এই পথাৰৰ মাজত ক'ত আছোঁ, কিন্তু এয়া এক ঐতিহাসিক ৰাস্তা। এই আলিটো সাধাৰণ আলি নহয়। আপোনালোকে চাগে থাম্বনেইল চাইয়ে গম পাইছে এইটো কি আলি। এই ৰাস্তাটো দেখাত এটা সাধাৰণ ৰাস্তা যেন লাগিলেও এই ৰাস্তাৰ এক ইতিহাস আছে। এয়া হৈছে গোহাঁই কমল আলি। 1547 চনত গোহাঁই কমলৰ নিৰ্দেশনাত এই ৰাস্তাটো সম্পূৰ্ণ কৰা হৈছিল। তেতিয়াৰ কোঁচাৰ্য নৰনাৰায়ণৰ সতীয়া ভায়েক গোহাঁই কমল। এই ৰাস্তাটো তেখেতৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছিল কাৰণে এই ৰাস্তাটোও গোহাঁই কমল নামেৰে নামাকৰণ কৰা হয়। দেখাত অতি সাধাৰণ ৰাস্তা যেন লাগিলেও কিন্তু এয়া সাধাৰণ ৰাস্তা নহয়, ইয়াৰ এক ইতিহাস আছে। এই ৰাস্তাটো কোচ ৰাজ্য আৰু বৰ্তমানৰ লখিমপুৰৰ নাৰায়ণপুৰক সংযোগ কৰা এটা ৰাস্তা আছিল আৰু কোচ ৰাজ্যৰ তেতিয়া পৰাক্ৰমী সেনাপতি চিলাৰায়ে এই ৰাস্তাটোৰে আহোম দুৰ্গত আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিছিল। 1562 খ্ৰীষ্টাব্দত এই ৰাস্তা দিয়ে আক্ৰমণ কৰিয়ে বৃহৎ সফলতা অৰ্জন কৰিছিল। সেয়েহে এই ৰাস্তাটো এক ইতিহাস আছে। এই যে সেউজীয়া পৰিৱেশ, এই ৰাস্তাটোৰ চাৰিওফালে এক সেউজীয়া মনোমোহা পৰিৱেশ। চাই যাওঁ আহকচোন ৰাস্তাটো কেনেকুৱা, কিমান যেন মনোমোহা সেউজীয়াৰে আৱৰা। এই ৰাস্তাটোৰ দ্বাৰা ইয়াৰ মানুহখিনিৰ যাতায়াতো যথেষ্ট সুচল হৈছে, যিহেতু এই ৰাস্তাটোৱে কোকৰাঝাৰ চহৰলৈ যোৱা মূল পথটোৰ লগত সংযোগ হৈছে আৰু বৰ্তমান গড়কাপ্তানি বিভাগে এই ৰাস্তাটোৰ যথেষ্ট উন্নত কৰিছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।